ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথম কেবিনেটত যিটো UCC সম্পৰ্কত সিদ্ধান্ত লৈছে মই ভাবো আৰু অসমৰ প্ৰতিজন সচেতন নাগৰিকে এই কথা মানি ল'ব যে অসমৰ ভৱিষ্যতৰ যিটো ডেমোগ্ৰাফিক চেঞ্জৰ সম্ভাৱনা আমি দেখা পাইছোঁ সেইটো বেলেন্স কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰথম কেবিনেট সিদ্ধান্তটোৱে এটা ঐতিহাসিক সিদ্ধান্ত বুলি আমি ক'ব পাৰোঁ কংগ্ৰেছ দলৰ সভাপতিজনে যোৱাকালি কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কত যিটো মন্তব্য কৰিছে এই মন্তব্যটোৱে প্ৰমাণ কৰিছে যে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলৰ লৈ পেলাই কংগ্ৰেছ দলটোৱে চিন্তা কৰিব পৰা অৱস্থালৈ এতিয়ালৈকে অহা নাই কাৰণ জনগাঁথনিৰ যিটো ব্যাপক পৰিৱৰ্তনৰ ইংগিত ইতিমধ্যে অসমত আমি দেখিবলৈ পাইছোঁ সেইটো নিয়ন্ত্ৰণ কৰাটো এখন দায়িত্বশীল চৰকাৰৰ প্ৰধান কৰ্তব্য আৰু যিটো কাম কৰিবলৈ যাওঁতে মই ভাবোঁ যে ভৱিষ্যত প্ৰজন্মটোৰ স্বাৰ্থত আৰু আমাৰ জাতীয় চেতনাটোক সুসংহত কৰি ৰখাৰ স্বাৰ্থত আমি মুখ্যমন্ত্ৰীগৰাকীৰ এই সিদ্ধান্তটোক সকলোৱে সমৰ্থন কৰিব লাগে কিন্তু তাৰ পৰিৱৰ্তে APCC প্ৰেচিডেণ্টজনে যিকেইটা কথা কৈছে মই আগতে সেইকাৰণে কৈছিলোঁ যে তেওঁ অকল দলটোৰ ফেচ হিচাপে আছে তেওঁৰ যিজন ৰাজনৈতিক গুৰু তেওঁ লিখি দিয়া স্ক্ৰিপ্ট যেতিয়া পঢ়িব তেতিয়া ক্ৰমাগতভাৱে কংগ্ৰেছ দলটো খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি ৰাইজৰ পৰা দূৰলৈ গৈ থাকিব আৰু সেইটোৱে শেহতীয়া তেওঁৰ যিটো UCC সম্পৰ্কত প্ৰতিক্ৰিয়া সেইটো প্ৰতিফলিত হৈছে কালি তেওঁ কৈছে যে এইটো মানে মুখ্যমন্ত্ৰী এইটো আনি মানে ভাগ ভাগ কৰিব বিচাৰিছে মানে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী এটা বিভাজন আনিব বিচাৰিছে গতিকে কংগ্ৰেছ দলে কেতিয়াও বিভাজন নিবিচাৰে বুলি তেওঁ এটা যুক্তি দিছে সেই যুক্তিটোক লৈ কি ক'ব প্ৰথম কথা তেওঁ এই কথাকেইটা কোৱাৰ আগত ভাবিব লাগিছিলে যে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলক সম্পৰ্কত কংগ্ৰেছ দলৰ বৰ্তমান স্থিতিটো কি যিসকল আমি ভূমিপুত্ৰ বুলি কওঁ সেইসকলৰ সম্পৰ্কত কংগ্ৰেছ দলৰ স্থিতি আৰু অন্যান্যসকলৰ সম্পৰ্কত কংগ্ৰেছ দলৰ স্থিতি সেইটো চবেই জানে কিন্তু কালি গৌৰৱ গগৈৰ শেহতীয়া মন্তব্যটো প্ৰমাণ কৰিলে যে গৌৰৱ গগৈৰ কাৰণে জাতি গুৰুত্বপূৰ্ণ নহয় গৌৰৱ গগৈৰ কাৰণে স্বজাতি আৰু স্বদেশ গুৰুত্বপূৰ্ণ নহয় গৌৰৱ গগৈৰ কাৰণে গুৰুত্বপূৰ্ণ হৈছে তেওঁৰ নেতাজনে লিখি দিয়া স্ক্ৰিপ্টখন আৰু তেওঁৰ যিটো ৰাজনৈতিক যিটো সুৰক্ষা এতিয়া নগাঁও উপনিৰ্বাচনক কেন্দ্ৰ কৰি কথাবিলাক কৈ আছে জাতিৰ ভৱিষ্যতক লৈ চিন্তিত নহয় পৱন খেৰা গুৱাহাটীত আছে তেওঁ মোতায়না হৈছে তেওঁলোকে কিয় কৈছে তেওঁলোকে যিখিনি কথা কৈছে সেইখিনি ঠিক কথা কৈছে এনকুৱাৰী চলি আছে সেই সম্পৰ্কত মই বেছি ক'বলগীয়া নাই কিন্তু মোৰ যিটো সাম্যক ধাৰণা মই আগতেই কৈছিলোঁ যে পৱন খেৰা কংগ্ৰেছ দলৰ কাৰণে এতিয়া ছুইচাইড বোমাৰ মানে কংগ্ৰেছৰ অফিচটোৰ ভিতৰতে এটা ছুইচাইড বোমাৰ পৱন খেৰা সোমাই আছে আৰু এই বোমটোৰ এতিয়া পোষ্টমৰ্টেম চলি আছে আৰু কেইদিনমান অপেক্ষা কৰক তেওঁ কালি যিটো টিভিত থৰক বৰক কথা বতৰা চকু চলচলীয়া হৈ আছে তাৰ পৰাই তেওঁ স্থিতিটো কালি ওলাই পৰিছে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল যে কংগ্ৰেছ সংখ্যালঘু দলত পৰিণত হ'ব আৰু নিৰ্বাচন যোৱাৰ পিছত দেখা গৈছে 19 জনৰ 18 জনেই সংখ্যালঘু বিধায়ক আৰু তেওঁলোকক লৈ এতিয়া ৰকিবুল হুছেইনে ভোজমেল পাতিছে ঘৰত এতিয়া সঁচাকৈ কংগ্ৰেছটো আপুনি যিটো কৈছিলে APCC R সেইটোৱে হৈছে এইটো মই যেতিয়া APCC R বুলি কৈছিলোঁ তেতিয়া মই কি কৈছিলোঁ যে আমি APCC কৰিবলৈ আহিছিলোঁ আমি APCC R কৰিবলৈ অহা নাছিলোঁ আৰু এতিয়া কংগ্ৰেছত সেইসকলে থাকিব যিসকলে APCC R কৰিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত আৰু এতিয়া বিশেষকৈ যিকেইটা দলে কংগ্ৰেছৰ সৈতে এলায়েন্স কৰিছিলে তেওঁলোকেও নিশ্চয় এতিয়া পুনৰ চিন্তা কৰিব যে কংগ্ৰেছ দলৰ UCC সম্পৰ্কত স্থিতিয়ে কওক বা অসমৰ ৰাইজে বিধানসভাত দিয়া ৰায়দানটোৱে কওক এই দলটোৱে কোনফালে গৈ আছে আৰু কালি পুনৰবাৰ গৌৰৱ গগৈ প্ৰমাণ কৰিলে যে তেওঁ যে কেৱল মাত্ৰ দলটোৰ মুখপাত্ৰ তেওঁ যে জাতীয় জীৱনৰ আমাৰ যিটো চেতনা সেইটোক লৈ যে ভৱিষ্যত কোনো চিন্তিত নহয় এনেকুৱা কংগ্ৰেছ সভাপতি আগতে কেতিয়াবা দেখিছিলে নেকি যে কেৱল ভোট বেংক পলিটিক্স কৰি থাকিব স্বজাতি আৰু স্বদেশৰ কাৰণে কোনো দায়বদ্ধতা নাই কোনো দায়িত্ব নাই খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলে কি ভাবিব দলটোৰ ওপৰত
সেই সম্পৰ্কত একো ভাবিবলৈ আজৰি নাই, কেৱল স্ক্ৰিপ্ট ৰিডিং কৰি আছে। এনেকুৱা আগতে কেতিয়াবা কংগ্ৰেছত হৈছিলে নেকি? এতিয়া ইউচিচি যেনেধৰণে বিৰোধিতা কৰিছে বা মানে বিজেপি চৰকাৰৰ যিবিলাক নীতি বিৰোধিতা কৰি অহাৰ কাৰণে কংগ্ৰেছ দলৰ আজি এই অৱস্থাটো হৈছে নেকি যে 19জন বিধায়কৰে 18জনী সংখ্যালঘু হৈছে, এজন মাত্ৰ হিন্দু বিধায়ক হৈছে, তাকো সেই সমষ্টিটোত সংখ্যালঘু ভোটাৰৰে অধ্যুষিত সমষ্টি বুলি ক'ব লাগিব। চাওক, বিজেপি দলটোক বা চৰকাৰখনক বিৰোধীয়ে সমালোচনা কৰাটোত কোনো আপত্তি নকৰে, কিন্তু আপুনি সমালোচনা কৰিবলৈ যাওঁতে এইটো চাব লাগিব যে জাতিটোৱে কি ভাবি আছে। আপুনি জাতিটোৰ হৃদস্পন্দনটোক অনুভৱ কৰি পেলাই আপুনি জাতিৰ কণ্ঠ হ'ব পাৰিছে নাই পৰা? যদি আপুনি কেৱল কিছু চিলেক্টিভ মানুহৰ কণ্ঠ হ'বলৈ চেষ্টা কৰে, তেতিয়া জাতি আপোনাৰ লগত কিয় থাকিব? আপুনি কেৱল এতিয়া যদি নগাঁও উপ নিৰ্বাচনক কেন্দ্ৰ কৰি পেলাই এটা দলৰ সভাপতিজনে কথা কৈ থাকে, ৰাইজৰ মাজতো ৰাজনীতি বুজি পোৱা যথেষ্ট সচেতন ব্যক্তি আছে, তেওঁলোকে কথাবিলাক চাই আছে, আৰু সেইকাৰণে আজি দলটোৰ এই অৱস্থালৈ গৈ আছে। আৰু যিটো দলে ইমান ডাঙৰ এটা মেণ্ডেট NDAক অসমৰ ৰাইজে দিয়াৰ পাছত EVMক দোষাৰোপ কৰে, কাৰণ আপোনালোকে ভাবে নেকি যে দলটোৱে কেতিয়াবা আত্মসমালোচনা কৰিব বুলি, দলটোৱে কেতিয়াবা আত্মসংশোধনী কৰিব বুলি? এতিয়া মই দলটো ত্যাগ কৰাৰ বিষয়টোক তেওঁলোকে যিধৰণে উপলুঙাৰে চালে, সেই উপলুঙাখিনিৰ লগত যদি উত্তৰ অসমৰ বা উজনি অসমৰ ৰিজাল্টটোক পৰ্যালোচনা কৰিলেহেঁতেন, তেতিয়া আপুনি ক'ব পাৰিলেন যে দলটোৰ মাজত কিছু আত্মসমালোচনা আত্মমন্থন আৰম্ভ হৈছে। সভাপতিজনে কৈ দিলে যে EVMত মানে বেটেৰী শেষ হৈ গ'ল, গতিকে NDA মানে মেজৰিটি পাই গ'ল, আৰু ধুবুৰীত বেটেৰী ঠিকে থাকিলে, সেইকাৰণে তাত একচিটিয়া ৰিজাল্ট হৈ গ'ল। মোৰ সমষ্টিতে এটা পঞ্চায়তত বেটেৰী ঠিক থাকিলে, তাত মই 1% ভোট পাইছোঁ, 1%ও পোৱা নাই। বাকীবিলাক চেণ্টাৰত ভোট EVMৰ বেটেৰীটো বেয়া হৈ গ'ল। আপুনি মানসিকতাটো চাওক যে দলটো কোনফালে লৈ যাব। সেইকাৰণে মই যেতিয়া কওঁ, বহুত মানুহে মোক কয় যে ভূপেন বৰাই অলপ বেছি কৈ আছে, যেতিয়া অপৰিপক্ক আৰু স্বজাতি বিৰোধী মানুহৰ হাতত যেতিয়া এটা দলৰ নেতৃত্ব কৰিব, যিটো মই আগতে কৈছোঁ যে আহোমৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস, লৰা ৰজাৰ সময়ত যেনেকৈ অধপতন ঘটিছিলে, এতিয়া কংগ্ৰেছ দলটো সেই পৰ্যায়লৈকে গৈ আছে, আৰু কালিৰে পৰা সেইটো আৰু জোৰছে আৰম্ভ হৈছে। চাওক, মই কৈছোঁৱেই যে গৌৰৱ গগৈ অনলি মিয়েৰ এ ফেচ অফ দ্য পাৰ্টি। গৌৰৱ গগৈ সভাপতি সূত্ৰে দলটোৰ এতিয়া কেৱল মুখপাত্ৰ, তেওঁ এতিয়া একো ইফাল সিফাল কৰিব নোৱাৰে, কাৰণ মোক কোনে সভাপতি ভাঙিছিলে? এতিয়া কৈয়ে থাকে নহয়, মই আমুকক পাতিছিলোঁ, মই আমুকক ভাঙিছিলোঁ। যদি UCC সম্পৰ্কত গৌৰৱ গগৈ জাতীয় স্বাৰ্থৰ কথা ক'বলৈ যায়, তেতিয়াহ'লে কালিলৈ 19টা চহী কালেক্ট হৈ যাব তেওঁ সভাপতি ভাঙিব লাগে বুলি। গতিকে জাতি যি হয় তেওঁৰ কাৰণে চিন্তা কৰা নহয়, তেওঁ সভাপতি থাকিব লাগিব। আৰু গোটেই এই কথাবিলাক ৰাইজে বুজিব লাহে লাহে। নিৰ্বাচনী ইমান বেয়া ফলাফল, তাৰপিছতো গৌৰৱ গগৈ নৈতিক দায়িত্ব স্বীকাৰ কৰা নাই। আপুনি ক'লে যে EVMকে দোষাৰোপ কৰিছে তেখেতে, ৰিপুণ বৰাও আনকি দলীয় সভাপতি ত্যাগ কৰিছিলে, কিন্তু গৌৰৱ গগৈৰ সেই সাহসখিনি নহ'ল। ৰিপুণ বৰাৰ সময়ততো প্ৰায় 50খন আসন পাইছিলে, 51খন আসন ৰিপুণ বৰা ডাঙৰীয়া সময়ত পাইছিলে। গতিকে সেইটো আপোনালোকে সেইখিনিলৈকে যাবই নালাগে। এতিয়া এই দলটোৰ হৰ্তা কৰ্তা বিধতা কোন? বিধায়কসকল গৈ গোট খাব লাগিছিলে ক'ত আৰু গোট খাইছে ক'ত? দুবাৰকৈ বিৰোধী দলৰ পৰে দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেওঁক কোনোবা এজন বিধায়কে লগ পোৱা দেখিছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ঘৰত কোনোবা এজন বিধায়ক যোৱা দেখিছে নেকি? এতিয়া মই যদি কংগ্ৰেছৰ পৰা জিকিলোহেঁতেন, মই ভোজমেললৈ যাবলগীয়া হ'লহেঁতেন কথা শুনি, আৰু এই ভোজমেলটোত যোৱাৰ কোনো ইচ্ছা নাছিল কাৰণে দলৰ পৰা ওলাইছোঁ। গতিকে যিটোৰ প্ৰক্ৰিয়াৰে দলটো পৰিচালিত হৈ আছে, আৰু যিজন মানুহে দলটো পৰিচালনা কৰি আছে, সেই মানুহজনৰ আঙুলি ঠাৰত যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কাম নকৰে, তেতিয়াহ'লে তেওঁৰ অৱস্থাও সভাপতি পদৰ পৰা অপসাৰিত হোৱাৰ পৰ্যায়লৈকে আহিব।
মানে কংগ্ৰেছৰ এতিয়া ভাল বুলিবলৈ বা তেওঁলোক ক্ষমতালৈ, কাৰণ কংগ্ৰেছ দলটো নিশ্চিন্ন হৈ যোৱাটো আপুনিও হয়তো নিবিচাৰিব, গতিকে তেওঁলোক পাৱাৰলৈ আহিবলৈ কৰিবলগীয়া কি আছে বুলি ভাবে? আপুনি বিভিন্ন দলৰ মাজত থাকি পৰামৰ্শ দিছিলে বা আপুনি সংগঠনো শক্তিশালী কৰিছিলে, গতিকে কংগ্ৰেছৰ এই তথৈবচ অৱস্থাটোৰ পৰা তেওঁলোকে মেৰামতি কৰি উন্নীত কৰিবলৈ কি কৰিবলগীয়া আছে বুলি ভাবে? মই এইবিলাক পৰামৰ্শ এতিয়া নিদিওঁ, এইটো মোৰ দায়িত্বও নহয়। কিন্তু আপোনালোকে যদি অকণমান পিছলৈ যায় দেখিব যে যিজন সভাপতিয়ে দলৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ নকৰা মানুহ এজনক বিহালী উপ নিৰ্বাচনত টিকেট দিব পাৰে, এই দলটোৰ সংস্কৃতিটো অপসংস্কৃতিলৈ কোনে পৰিৱৰ্তন কৰিলে? প্ৰাথমিক সদস্য গ্ৰহণ নকৰা বেলেগ দলৰ মানুহ এজনক টিকেট দিয়াৰ পাছত টিকেট পাইছে বিশ্বনাথ জিলাত, টিকেট দিছে গুৱাহাটীত আৰু জইন কৰিছে তেজপুৰত। গতিকে এই যিটো মতালি, এই মতালিটো তৃণমূল পৰ্যায়ৰ যিবিলাক নিষ্ঠাবান কংগ্ৰেছৰ কৰ্মী আছিলে বা আছে এতিয়াও, তেওঁলোকে প্ৰত্যক্ষ কৰি আছে। এতিয়া বহু কৰ্মী, এতিয়া বিজেপি এজিপিয়ে বিচাৰে নে নিবিচাৰে মই নাজানো। নিৰ্বাচনৰ সময়তো মই যোগাযোগ কৰিছিলোঁ, বহুতে ক'লে অকণমান ৰৈ দিয়ক বুলি। বিজেপি এজিপিয়ে যদি দৰজাখন খুলি দিয়ে যে যিসকল জাতীয় চেতনা থকা, স্বজাতি আৰু স্বদেশৰ প্ৰতি ভালপোৱা থকা কংগ্ৰেছী আছে, তেওঁলোক বিজেপিয়ে যদি দৰজাখন বা এজিপিয়ে দৰজাখন খুলি দিয়ে, তেতিয়া আপোনালোকে দেখা পাব যে কংগ্ৰেছ দলটো কি ধৰণে কি পৰ্যায়লৈকে গতি কৰিব। আগতে কংগ্ৰেছৰ এটা অভিযোগ আছিলে যে দলীয় টিকটৰ কাৰণে টকাৰ লেনদেন হয়। এইবাৰ সেই কথাখিনি ইমান ডাঙৰকৈ স্পষ্টভাৱে প্ৰকাশ নহ'ল বা অভিযোগ তেনেকুৱা অহা নাই। কৰবাত কিবা এই কথা এইবাৰতো আপোনাক মই এতিয়া কৈয়ে দিওঁ, গোলাঘাট নগাঁও জিলাৰ দুটা সমষ্টিত কেণ্ডিডেট ধৰি আনি পেলাই খেল বুলি ক'বলগীয়া হৈছে। মোৰ ঘৰলৈকে আহিছিলে এই যিজনে আমাৰ গোলাঘাট, মই নামবিলাক নকওঁ আৰু, মানে মই সুধিছোঁ যে তুমি কেনেকৈ খেলিলা, তুমি কেনেকৈ টিকেট পালা? কৈছে মই টিকেট বিচৰাও নাই, খেলিবলৈ ইচ্ছা নাই, মোক ধৰি আনি পেলাই টিকেট দিছে। গতিকে যিটো পৰ্যায়লৈকে দলটো লৈ যোৱা হ'ল, বহুত মানুহে পূৰ্বানুমান কৰিব পাৰিছিলে, খেলিবলৈ ইচ্ছা নাছিলে। আপুনি ব্যৱধানবিলাক চাওক সমষ্টিবিলাকৰ। বিজেপি জিকাটো বা এজিপি জিকাৰো ডাঙৰ কথা নহয়, এনেকুৱা ব্যৱধানটো 2021 চনত হোৱা নাছিলে। 2021 চনৰ ব্যৱধানটো ইমান ডাঙৰ কেনেকৈ হ'ল? আনকি যোৰহাট পাৰ্লিয়ামেণ্টত 24 চনত, ডেৰ বছৰ আগত 1.5 লাখ ভোটত যেতিয়া মই সভাপতি আছিলোঁ, কংগ্ৰেছ জিকিছিলে, তেতিয়া মোৰ নামটোৱে নোলালে। এতিয়া সেই যিজন মানুহৰ নামত যোৰহাট জিকিলে বুলি ক'লে 1.5 লাখ ভোটত, তেতিয়া কংগ্ৰেছ দলৰ কোনো নাম নাই, কংগ্ৰেছ দলৰ সভাপতিৰ কোনো নাম নাই। এতিয়া যেতিয়া হাৰিলে তেতিয়া চবেই ক'লে যে সভাপতি হাৰিছে। আৰু যেতিয়া জিকিছিলে যোৰহাটত, তেতিয়া সভাপতিৰ কথা ওলাইছিল নেকি যে ভূপেন বৰাৰ কিবা অৱদান আছে? এই দলটোত সংস্কাৰ আনিবৰ কাৰণে, এই দলটো অসমৰ মানুহৰ মাজলৈ নিবৰ কাৰণে প্ৰথম মই ARDF আৰু কংগ্ৰেছৰ এলায়েন্সটো ভংগ কৰিছিলোঁ। এই দলটো অসমীয়া মানুহৰ মাজলৈ নিবৰ কাৰণে মাজুলী উপ নিৰ্বাচনত ৰাইজৰ দল আৰু এজিপিৰ সৈতে একেলগে ইলেকশ্যন খেলিছিলোঁ। কাঠাৰ ডাঙৰীয়াক, লুইন গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াক দলটোৰ কাষত আনি বহাইছিলোঁ। আৰু এজন মাটি বেপাৰীক টিকেট দিবলৈ যাওঁতে আপোনালোকৰ সংবাদ মাধ্যমতে এই হেডলাইন হৈছিল, কিয় টিকেট পাইছিলে বিহালীত। আৰু যেতিয়া মই CPI-MLক বিহালীত টিকেট দিবলৈ ক'লোঁ, তেতিয়া জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ নেমানে। এতিয়া কিয় দিলে CPI-MLক বিহালীত? কেণ্ডিডেট নাই কাৰণে। কি অৱস্থালৈ দলটো গৈ আছে, এতিয়া লাহে লাহে ওলাব কথাবিলাক। এতিয়া ৰকিবুল হুছেইনৰ কথা আপুনি কৈছে, ৰকিবুলৰ মানে কংগ্ৰেছৰ বিষয়টো লৈ, কিন্তু ৰকিবুল হুছেইনে কৈছে যে আপোনাক সভাপতিৰ আসনত তেওঁৱে বহুৱাইছিলে। সেইটো পাই আপুনি অনুমান কৰক। মই ভাবোঁ মোক সভাপতি পাতিছিলে ৰাহুল গান্ধীয়ে। এতিয়া ৰকিবুল হুছেইনৰ ইমান দুঃসাহস হৈ গ'ল যে অসমৰ জাতীয় সম্পদ গড় হত্যাৰ কলংকৰে কলংকিত মানুহজনে কংগ্ৰেছ দলত সভাপতি পাতিব পাৰোঁ, সভাপতি ভাঙিব পাৰোঁ বুলি যেতিয়া কৈ থাকিব, তেতিয়াহ'লে ইয়াত ৰাহুল গান্ধীৰ শক্তিটো কোনে পাই আছে? কথাটো আপোনালোকে এই কথাটো ক'বলৈ গৈ দলটো ক'লৈ লৈ গৈছে যে মই সভাপতি পাতোঁ, মই সভাপতি ভাঙোঁ। আৰু সেইকাৰণে মই কৈ আছোঁ যে গৌৰৱ গগৈ স্ক্ৰিপ্ট পঢ়িব লাগিব।
যদি স্ক্ৰিপ্ট নপঢ়ে কালিলৈ 19টা ছিগনেচাৰ কালেকশ্যন যে হ'ব সেইটো ডাইনিং টেবুলত দেখুৱাই দিছে যে ঠিকমতে চলিবা মই যি কম শুনিবা নহ'লে চোৱা মোৰ টেবুলত 19টা চহী কালিলৈ কালেক্ট কৰি দিম যেনেকৈ ভূপেন বৰাৰ বিৰুদ্ধে কৰিছিলোঁ গতিকে তেওঁ এতিয়া জাতি পক্ষত থাকিব নে সভাপতি চকীখনৰ পক্ষত থাকিব তেওঁ সিদ্ধান্ত লৈ লৈছে কালি আপোনালোকে সেই সিদ্ধান্তটো গম পাইছে হ'ব চাওক চব কথা আপোনালোকে জানে কিন্তু সংবাদ মাধ্যমৰ গৌৰৱ গগৈৰ প্ৰতি এটা অহৈতুকী প্ৰেম আছে কিন্তু মই এই কথা আজি ক'ম আজিৰ পৰা 10 বছৰ পাছত এইটো সত্য প্ৰমাণিত হ'ব যে জাতিয়ে স্বদেশ প্ৰেমৰ প্ৰতি সন্দেহৰ আৱৰ্তত থকা কোনো নেতাক কেতিয়াও গ্ৰহণ নকৰে আৰু যোৰহাটৰ সমান সংস্কৃতিবান মানুহ যোৰহাট সংস্কৃতিৰ ৰাজধানী বুলি কয় এবছৰৰ ভিতৰত যোৰহাটবাসীৰ যিটো অনুশোচনা যোৰহাটবাসী যেনেকৈ অনুতপ্ত হৈছে অহা 6 এবছৰৰ ভিতৰত সমগ্ৰ অসমবাসীও সেই অনুশোচনা আৰু সেই অনুতপ্ত হ'ব আপোনাৰ নেতৃত্বত বিৰোধী ঐক্যৰ প্ৰচেষ্টাত গঠন হৈছিলে আৰু বিৰোধী ঐক্যৰ দল অখিল গগৈ কৈছে গৌৰৱ গগৈৰ স্বাৰ্থত স্থিতি ভঙাৰ মানে স্থিতি নাভাঙি ৰাজনৈতিকভাৱে ৰাইজৰ মাজলৈ তেওঁ মানে বৰ্তমান সমৰ্থন যোৱা নাই মই মোৰ কাৰ্যকালটোত 22 বাৰ এৰেষ্ট হৈছোঁ 22 বাৰ আন্দোলন কৰি পেলাই আপোনালোকৰ চকুৰ সন্মুখত প্ৰত্যেকটো মই আন্দোলন আপোনালোকৰ ষ্টুডিঅ'ত আছে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত কেইটামান ষ্টেটমেণ্ট দিয়া বাদ দি কোনটো আন্দোলন কৰিছিল কওক বিৰোধী ঐক্যক লগত লৈ পেলাই আমি 8টা আন্দোলন কৰিছোঁ বিভিন্ন বিষয়ত অখিল গগৈয়ে যিটো কৈছে সেইটো আপোনালোকে নিজে বিশ্লেষণ কৰক যে কোনটো আন্দোলন কংগ্ৰেছ দলে কৰিলে মই সভাপতি হোৱাৰ পাছত কোনটো বিষয়ত আচ্ছা মন্ত্ৰী বিধায়কৰ কম পৰিমাণ হ্ৰাস কৰা হৈছে কালি কেবিনেটে এটা সিদ্ধান্ত লৈছে আপুনি কি ক'ব ন সমগ্ৰ বিশ্বজুৰি যিটো বৰ্তমান এটা আৰ্থিক সংকটৰ সম্ভাৱনা দেখা দিছে সেইটো ক্ষেত্ৰত মিতব্যয়ী হ'বলৈ যদি এখন চৰকাৰে চেষ্টা কৰে বা আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি জাতিটোক মিতব্যয়ী হ'বৰ কাৰণে এটা বাৰ্তা দিবলৈ চেষ্টা কৰে আমি ভাবোঁ যে সেইটো আদৰণি জনাব লাগে মিতব্যয়ী হোৱাটোতো সকলোৰে কাৰণে ভাল